গাইছ মই এটা ভয়েস বনাইছো ইয়াৰ দ্বাৰা আপোনালোকে প্ৰথমতে ভয়েসটো শুনক। হাই, মই এয়াই কৈ আছো। মোৰ এই কথাবোৰ আলতাবে বনাইছে। আলতাবৰ পেজৰ নামটো হ'ল নিউ বাই আলতাব। সকলোৱে ফলো কৰিব। ধন্যবাদ। সো এইটো ভয়েস কিন্তু মই ইয়াৰ দ্বাৰা বনাইছো, একদম হুবহু মানুহৰ দৰে কণ্ঠত আপুনি ভয়েস বনাব পাৰিব। আপুনি জাষ্ট টেক্সট লিখি দিব, এআই আপোনাক সুন্দৰকৈ ভয়েস এইটো কনভাৰ্ট কৰি দিব। কেনেকুৱাকৈ কৰিব সেইটোৱে মই আজি এইটো ভিডিঅ'ত দেখুৱাম। তাৰ আগত এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ'বিলাক পোৱাৰ কাৰণে মোক ফলো কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। গাইস আপুনি এআইৰ সহায়ত আপোনাৰ টেক্সটটো ভয়েস লৈ কনভাৰ্ট কৰিবলৈ আপুনি আপোনাৰ মোবাইল স্ক্ৰিনত আহিব। মোবাইল স্ক্ৰিনত অহাৰ পিছত আপুনি সিম্পলি মোবাইলত সৰু এটা এপ্লিকেশ্যন লাগিব। আপুনি এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ কাৰণে আপুনি ডাইৰেক্ট প্লে ষ্টৰটো ওপেন কৰিব। প্লে ষ্টৰটো ওপেন কৰাৰ পিছত আপুনি ইয়াত সাৰ্চ কৰিব 11 লেবছ বুলি। সো গাইস 11 লেবছ বুলি সাৰ্চ কৰাৰ লগে লগে কিন্তু আপোনালোকে কাংক্ষিত এই এপ্লিকেশ্যনটো পাই যাব। আপোনালোকে ইয়াৰ পৰা এই এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। মোৰ যেহেতু ডাউনলোড কৰাই আছে, মই জাষ্ট ওপেন কৰিছো। সো গাইস এপছটো ডাউনলোড হোৱাৰ পিছত আপোনালোকে ডাইৰেক্ট সিম্পলি আপোনালোকে এপছটো ওপেন কৰিব। এপছটো ওপেন কৰাৰ পিছত আপোনালোকক ইয়াত এটা একাউণ্ট ক্ৰিয়েট কৰিব ক'ব। একাউণ্টটো ক্ৰিয়েট কৰি ল'ব বা গুগলৰ সহায়ত আপোনালোকে সাইন আপ কৰি ল'ব। সো তাৰপিছত ইয়াত চাওকচোন, ওপেন কৰাৰ পিছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ দেখা পাব। ইয়াত লিখা আছে টেক্সট টু স্পিচ। সো আপুনি সিম্পলি ইয়াত এটা ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপুনি যিখিনি টেক্সট বা আপোনাৰ যিখিনি কথা আপুনি ভয়েস লৈ কনভাৰ্ট কৰিব বিচাৰিছে সেইখিনি আপুনি ইয়াত সুন্দৰকৈ লিখি দিব। মই এইখিনি টেক্সট মই ভয়েস লৈ কনভাৰ্ট কৰিব বিচাৰিছো, সো সেইখিনি মই লিখি দিছো। তাৰ পিছত আপুনি কি কৰিব, ওপৰত চাওকচোন এটা অপচন দিয়া আছে, ইয়াৰ পৰা আপোনাৰ কোনটো ভয়েসত আপুনি টেক্সটখিনি কনভাৰ্ট কৰিব বিচাৰিছে। সো সেইকাৰণে আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত সাৰ্চ বাৰত আপুনি সাৰ্চ কৰিব বান্টি বুলি। বান্টি বুলি সাৰ্চ কৰাৰ লগে লগে আপুনি অকমান তলফালে স্ক্ৰল কৰিলে দেখা পাব হিন্দী +12। সো আপুনি জাষ্ট এইটোত ক্লিক কৰি এইটো সিলেক্ট কৰি দিব। এইটো সিলেক্ট কৰি দিয়াৰ পিছত আপুনি বেক আহিলে ইয়াত জেনাৰেট বুলি এটা অপচন দিয়া আছে। সো আপুনি সিম্পলি জেনাৰেটত ক্লিক কৰিব। সো গাইস চাওকচোন, অলৰেডি আমাক কিন্তু টেক্সটখিনি ভয়েস লৈ কনভাৰ্ট কৰি দিছে। সো আপোনালোকক অকমান মই শুনাই দিব বিচাৰিছো। হাই, মই এয়াই। মোক আলতাবে বনাইছে। আলতাবৰ পেজটোৰ নাম হৈছে নিউ বাই আলতাবা। সকলোৱে পেজটো ফলো কৰিব। সো চাব পাৰিছেনে কি ধুনীয়াকে এআই লগে লগে কিন্তু মোৰ যিখিনি লিখা সেইখিনি ভয়েস লৈ কনভাৰ্ট কৰি দিছে। সো গাইস ভিডিঅ'টো চাই কেনেকুৱা লাগিল, ভাল লাগিলে অৱশ্যই মোক ফলো কৰিব, ভিডিঅ'টো লাইক দিব, শ্বেয়াৰ কৰিব। থেংকছ ফৰ ৱাচিং। লগ পাম অন্য এটা ভিডিঅ'ত।